2 বছৰৰ পৰা 5 বছৰ আৰু 5-ৰ পৰা 12 বছৰ এই দুটা ভিডিঅ' মই শ্বেয়াৰ কৰিছিলোঁ য'ত এই সময়ৰ ল'ৰা ছোৱালীখিনিৰ যিখিনি নিউট্ৰিশ্যন বিষয়ক কিছু কথা শ্বেয়াৰ কৰিছিলোঁ। তাত বহুকেইজন অভিভাৱকে জানিব বিচাৰিছিলে 1 বছৰীয়া সন্তানৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ খাদ্য সন্তানটিক দিব পাৰে। সেয়ে ভাবিলোঁ আজিৰ ভিডিঅ'টিত 1 বছৰ শিশুৰ কাৰণে কেনেকুৱা ধৰণৰ খাদ্য দিব পাৰে বা কেনেকুৱা ধৰণৰ খাদ্য দিব নালাগে তাৰে কিছু কথা শ্বেয়াৰ কৰিম। সেই ভিডিঅ'টো যোৱাৰ আগতে মই আৰু এটা কথা আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিম। যোৱাকালিৰ ভিডিঅ'টিত মই 6 মাহৰ পৰা 7 মাহৰ বয়সৰ ল'ৰা ছোৱালীৰ কাৰণে যিটো আপোনালোকে ঘৰতে খুব ধুনীয়াকৈ বনাই খুৱাব পাৰে দুটা ৰেচিপিৰ কথা শ্বেয়াৰ কৰিছিলোঁ। আপোনালোকে চাবচোন, খুব সুন্দৰ ৰেচিপি আৰু খুব নিউট্ৰিচিয়াছ। আপোনাৰ সন্তানটি আপুনি বিচৰাৰ দৰে তেনেদৰে খাদ্য দিলে খাবলৈ মন কৰিব। এতিয়া আহিছোঁ 1 বছৰৰ শিশুৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ খাদ্য দিব লাগে আৰু কেনেকুৱা ধৰণৰ খাদ্য দিব নালাগে। প্ৰথম কথাটো হৈছে, যেতিয়া কোনো এজন শিশু 1 বছৰ সম্পূৰ্ণ কৰে, 1 বছৰ সম্পূৰ্ণ হোৱাৰ পিছৰ পৰা প্ৰায় প্ৰতিজন শিশুক আচলতে ঘৰৰ ডাঙৰ মানুহৰ কাৰণে যিবোৰ খাদ্য বস্তু বনোৱা হয় কম মছলাযুক্ত, প্ৰতিটো খাদ্য বস্তুৱে তেওঁলোকক দিব পাৰে। সেই বিভিন্ন ধৰণৰ দালিয়ে হওক, শাক পাচলিয়ে হওক, ফল মূলেই হওক বা মাছেই হওক বা কণীয়ে হওক আপোনালোকে দিব পাৰে। তাৰ উপৰিও বিভিন্ন ধৰণৰ আইৰণ ৰিচ ফুড, সেয়া গ্ৰীণ লিফি ভেজিটেবল হওক, সেউজীয়া শাক পাচলি হওক বা বিভিন্ন ধৰণৰ ফল মূল হওক বা মাছ হওক ইত্যাদি আপোনাৰ সন্তানৰ ডায়েটত এড কৰিব পাৰিলে ভাল হয়। তাৰোপৰি চাহ হওক বা যিবোৰ সৰু সৰু পেকেটত পোৱা ফ্ৰুট জুচ হয়, বহুত বেছি মিঠা হয় বা বহুতে ভাবে যে এইটো বহুত বেছি নিউট্ৰিচিয়াছ হয়, তেনেকুৱা ফ্ৰুট জুচবোৰ জাংক ফুড হওক য'ত বহুত বেছি চেনি থাকে, বহুত বেছি নিমখ থাকে, বহুত বেছি কেমিকেল থাকে, তেনেকুৱা ধৰণৰ খাদ্য বস্তুবোৰ এৰাই চলিব পাৰিলে ভাল হয়। তাৰোপৰি মাকৰ গাখীৰৰ বাহিৰে এইখিনি সময়ত আন গাখীৰ নিদিয়াটো ভাল হয়, যিটো আপোনালোক সকলোৱে জানে, কাৰণ প্ৰায় বিশেষজ্ঞসকলে কয় যে 2 বছৰৰ পিছতে আন গাখীৰ অৰ্থাৎ গৰুৰ গাখীৰ ল'ৰা ছোৱালীক দিব লাগে। তো সেইটো কাৰণে আন গাখীৰ এইখিনি সময়ত এভইড কৰাটো ভাল হয়, কাৰণ বহুত অভিভাৱকে আচলতে আন খাদ্য খাব নিবিচাৰে কাৰণে গাখীৰেই খুৱাই থাকে। তো সেইটো কাৰণে মাকৰ গাখীৰৰ লগতে আন খাদ্য বস্তুবোৰ এড কৰিব পাৰিলে ভাল হয়। আৰু যিমান পাৰে ভেৰাইটি, মই প্ৰতিটো ভিডিঅ'তে কওঁ, বিভিন্ন ধৰণৰ খাদ্য বস্তু আপুনি আপোনাৰ সন্তানটিৰ খাদ্য তালিকাখনত এড কৰিব পাৰিলে ভাল হয়। তাৰোপৰি এইখিনি সময়ত প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে আচলতে নিজে খাবলৈ ইচ্ছা কৰে আৰু বহুতেই ভাবে যে এতিয়া সৰু হৈ আছে তো মই নিজেই খুৱাই দিওঁ। তো এইটো নকৰি পেলাই যদি আপোনাৰ সন্তানটিয়ে নিজে খাবলৈ ইচ্ছা কৰিছে, লেতেৰা কৰিলেও আপোনাৰ হাতত যদি সময় থাকে, শিশুটিক নিজে খাবলৈ অলপ সময় দিব। তেওঁলোকে লেতেৰা কৰিব পাৰে, কিন্তু সেই অভ্যাসটোৱে তেওঁলোকৰ হেল্ডি ইটিং হেবিটছটো গঢ় লোৱাৰ লগতে তেওঁলোকে নিজেই খোৱাৰ অভ্যাসটো খুব সোনকালে গঢ় লৈ উঠিব, যিটো আপোনাৰ কাৰণে খুব এটা ভাল হ'ব। সোনকালে তেওঁলোকে নিজে যেতিয়া খাব পৰা হ'ব, আপোনাৰ এটা কাম কমি থাকিব। তাৰোপৰি যিমান পাৰি খোৱাৰ সময়ত টিভিটো লগাই দি বা মোবাইলটো দি পেলাই খাদ্য নিদিবলৈ চেষ্টা কৰিব, যিটো অভ্যাস আচলতে খুবেই বেয়া। প্ৰথম আচলতে অভিভাৱকসকলে আৰম্ভ কৰে কাৰণ ল'ৰা ছোৱালী এইখিনি সময়ত খাবলৈ মন নকৰে। যিমান আপুনি টিভি বা মোবাইলটোৰ অভ্যাস দি পেলাই আপুনি আপোনাৰ সন্তানটিক খুৱাবলৈ চেষ্টা কৰিব, সিমান সন্তানটিয়ে যদিও খায় তেওঁলোকৰ বহুতৰ ক্ষেত্ৰত অভাৰ ইটিং হয়, বহুতে সেইটো এটা অভ্যাসত পৰিণত হয়, যিয়ে তেওঁলোকৰ আন ডেভেলপমেণ্টেল কিছুমান ইছ্যু সৃষ্টি কৰে। তো এইকেইটা কেইটামান কথা, যিকেইটা কথা আপুনি অভিভাৱক হিচাপে মনত ৰাখিবলগীয়া।